হেল্ল' বন্ধুসকল, প্ৰথমতে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। আজি আমি যাব ওলাইছোঁ বাৰঘৰীয়া মন্দিৰত, মানে বিহু বুলি আজি মকৰ সংক্ৰান্তি হয় যিহেতুকে আৰু আজি মানে ভগৱানৰ মন্দিৰত যাব লাগে, সকলোৱে যায়। আপোনালোকে বিশ্বাস কৰে নে নকৰে নাজানো, মই হ'লে কৰোঁ আৰু আমি আটাই কৰিব লাগে। একচুৱেলি মনটো শান্তি লাগে যদি আমি ভগৱানৰ মন্দিৰত যাওঁ। আমি আপোনালোককো দেখুৱাম আৰু আমিও গৈ আছোঁ, আমাৰ লগত থাকক। আমি য'ত গৈ পালোঁ তাৰ পৰা। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু নেক্সট আমাৰ ভিডিঅ' পাবলৈকে ব্লগ পাই থাকিব আমাৰ। আৰু কেনেকুৱা হ'ল জনাব। আমি বাৰঘৰীয়া গৈ আহিলোঁ, কিন্তু মোৰ লগত এটা ঘটনা হৈ গ'ল। কি বুলি ক'ম, মানে কি হৈছে, মহিলা দুজন মানে এই দোকানত বন্তি লৈ আছিলে। লৈ থাকোঁতে কি বা হ'ল সিহঁতৰ, কি বা কৰে কি বা নকৰে বুজি নাপাওঁ আৰু সিহঁতৰ কথা। এই কি কৰিলে, মোৰ সিহঁতৰ চাকি পেলাই ল'লে। মানে পেলাই লওঁতে গোটেই তেলখিনি মোৰ জেকেটতে পৰি গ'ল। চাওকচোন, এয়া চাওক কি কৰি পেলালে গোটেই একদম। আকৌ মোৰ ভৰিটো আছে, মানে পেনতো আছে, লং পেনত। এয়া পেনত বাৰু ইমান এটা গম নাপায়, কিন্তু দেখিলে নহয় জেকেটত কি অৱস্থা। মোৰ এতিয়া চিন্তাই লাগিছে, কেনেকৈ কি কৰোঁ, যাব নে নাযায়।